লেঙুৱা কি কাৰণে হৈছে, ব্ৰইলাৰ লেঙুৱা হ'লে কি কৰিব লাগে, ভেকচিন দিয়াৰ পদ্ধতিটো জানিব লাগিব। 1 ml 1 লিটাৰ পানী। মানুহবিলাক আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেল পৰা আছামলৈ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আকৌ প্ৰেজেণ্ট হৈছোঁ। আজি ভিডিঅ'টো কি বিষয় লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় নে নাপায় আপোনালোকে কমেণ্ট নকৰে আৰু লগতে ছাবস্ক্ৰাইবো নকৰে। আপোনালোকে লগতে শ্বেয়াৰটো মাৰি দিব লাগে, আপোনালোকে শ্বেয়াৰটোও মাৰি নিদিয়ে বাৰু বিশেষ। গতিকে মই সেইখিনি আপোনালোকক ক'ব বিচাৰোঁ, যদি আপোনালোকে ভাল পায় তেন্তে আপোনালোকে মোক মৰম দিয়ক আৰু আপোনালোকে নতুন নতুন ভিডিঅ'বিলাক পাই যাব। এনেকুৱা কৰিছে ছাবস্ক্ৰাইব কৰে আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বা যদি বেলেগ ভিডিঅ' এটা পায় আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে, তেনেকুৱা ধৰণৰ কৰি আছে। গতিকে আপোনালোকে মৰম যদি দিব বিচাৰে ছাবস্ক্ৰাইবকেইটা আনছাবস্ক্ৰাইব নকৰিব। তো মানে কি হয়, আমি যদি আপোনালোকে আনছাবস্ক্ৰাইব কৰি থাকে আমাৰ মনবিলাক ভাঙি যায় আপোনালোকক নতুন নতুন ভিডিঅ' দিবৰ কাৰণে। গতিকে তেনেকুৱা এটা পৰিস্থিতি নাহক যাতে আপোনালোকে তাৰে কামনা কৰক, আপোনালোকে ছাপোৰ্ট কৰক আৰু তেতিয়া মই নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ আগত আগবঢ়াই দিব পাৰিম। তেন্তে বলক ভিডিঅ'টো আগবাঢ়ো। চাওক এইখিনি আজি মোৰ পোৱালি এতিয়া অহা আজি 7 দিনমান হ'ল। তো ইয়াত ধুনীয়াকৈ আমি তলত বৰ্ডিং কৰিছিলোঁ, আপোনালোকৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ। বৰ্তমান যিখিনি ভুচি দিয়া হৈছিলে সেইখিনি ধানৰ ভুচি নহয়, সেইখিনি আপোনাৰ কাঠৰ ভুচি হয়। তো কাঠৰ ভুচি দি আমি এই পেষ্টটো আমি পুহি আছোঁ। ইমানলৈকে ৰিজাল্টটো বিশেষ বৰ বেয়া দেখা নাই, তো ঠিকেই দেখিছোঁ। কিন্তু কি হয় বেছি মানে ডাউন হৈ যায়। আমি যদি কাঠৰ ভুচি ইউজ নকৰি আমি ধানৰ ভুচিটো ইউজ কৰোঁ তেনেহ'লে অকণমান ফুলি থাকে। এতিয়া বেছি বহি যায়। এবাৰ দিনটোত আমি 2-3বাৰকৈ আমি লওঁ যদিও সি একেই থাকে। তো তেনেকুৱা এটা প্ৰব্লেম পাইছোঁ। মই ইয়াত যোৱাকালি ভেকচিন দিলোঁ, ভেকচিনেশ্যনৰ কাম হৈ গ'ল অলৰেডি। তো ভেকচিন কেনেকৈ দিলোঁ আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু কিছুমান প্ৰব্লেম হোৱাৰ কাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। মানে কি মই ভিডিঅ'টো কৰি আপোনালোকক মই ভেকচিন দি দেখাব নোৱাৰোঁ, কৰি দিব পৰা বিশেষ মানুহ নাছিল। তো গতিকে মই নিজে কৰি আপোনালোকক দেখাবলৈ অসুবিধা হোৱাৰ কাৰণে মই আপোনালোকক নেদেখালোঁ। তো আপোনালোকে ভেকচিন যদি দিয়ে তেতিয়া কেনেকৈ ধৰণে দিব লাগে সেইটোতো আপোনালোকে জানে, আৰু ভেকচিনটো কি কাৰণে দিয়া হয় আপোনালোকে নিশ্চয় জানে। যিখিনি কৰি আছে নকৰাবিলাকে নাজানিব পাৰে, তো নকৰাবিলাকক জনাবিলাকেতো আপোনালোকক জনাই দিয়েই। আৰু আপোনালোকৰ যিকেইজন ছুপাৰভাইজাৰ আহে LS তেওঁলোকে আপোনালোকক বুজাই দিয়ে। তো গতিকে আপোনালোকে ইমান চিন্তা কৰিবলগীয়া বিষয় নাই। মানে কি প্ৰথমতে আমি ভেকচিন দিয়াৰ পদ্ধতিটো জানিব লাগিব, কোনটো টাইমত দিয়া হয়, মানে গৰমত কেতিয়া দিয়া হয়, ঠাণ্ডাত কেতিয়া দিয়া হয়, তাৰ বিষয়ে আমি অলপ নিজে জানিব লাগিব বা কাৰোবাক সুধি হ'লেও আমি সেই বিষয়ে জানি ল'ব লাগিব। তো প্ৰথম মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ কি, যদি আপোনালোকে ভেকচিন দিছে তো ভেকচিনটো প্ৰপাৰ কাম কৰিবৰ কাৰণে আপোনালোকে ভাল নিজৰ সুবিধা কিছুমান কৰি লওক। যিহেতু ভেকচিনটো আমি বৰফত ৰাখিবলগীয়া হয়, তেওঁলোকে আমাক দিয়ে পঠাই ধৰক আমি হটকেছ লৈ গ'লে হটকেছত বৰফৰ টুকুৰাৰ ভিতৰত সোমোৱাই আমি আনো। তো তেনেকেই আমি যিটো ড্ৰপাৰত আমি দিওঁ, ড্ৰপাৰ দি থাকিলে আমি হাতে ধৰি থকা যিডোখৰ ঠাই সেই ঠাইডোখৰত আপোনাৰ কি হয় গৰম হৈ যায়। হাতে ধৰি থাকোঁতে ড্ৰপাৰটো গৰম হৈ যায়। কি কৰিব পাৰে আপোনালোকে তাৰ ওপৰত কপাহ বা কাপোৰ এখন বান্ধি থ'ব পাৰে, আৰু বান্ধি পিনে আপোনালোকে আকৌ বোলে গৰম হ'ল আপোনালোকে সেই বৰফত জুবিয়াই থোৱা ভাগে আকৌ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। তো তেনেকৈ ধৰণে কৰি থাকিলেও আপোনাৰ যিখিনি ভেকচিন হয় ভেকচিনেশ্যনৰ ড্ৰপাৰটো ঠাণ্ডা হৈ থাকে। আৰু বহুতে সুধি আছিল ব্ৰইলাৰ লেঙুৱা হ'লে কি কৰিব লাগে। তো ব্ৰইলাৰ লেঙুৱা হ'লে কি কৰিব লাগে, প্ৰথমে আমি তাৰ কাৰণটো জানিব লাগিব, লেঙুৱা কি কাৰণে হৈছে। তো লেঙুৱা এনেকুৱা কিছুমান কাৰণ থাকে যি নেকি ওপৰত উঠিও লেঙুৱা হ'ব পাৰে। কিছুমান আপোনাৰ তাতে এক্সট্ৰাকৈ দুখ পাই আহে ধৰক আনোটো, তেনেকুৱাও হ'ব পাৰে। মানে কেতিয়াবা বাচিব নোৱাৰিব পাৰে। তো সেই তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম ফেচ কৰিবলগীয়া হয়। আৰু কিছুমান এনেকুৱা হয় আপোনাৰ কেলছিয়ামৰ অভাৱৰ কাৰণেও লেঙুৱা হয়। তো সেই বিষয়কেইটা আমি জানিব লাগিব প্ৰথম। তো কেলছিয়াম আমি যদি কেলছিয়ামৰ অভাৱৰ কাৰণে হয়, কি কেলছিয়াম কেনেকুৱা ধৰণৰ খুৱাব লাগে আমি তাৰ বিষয়ে আপোনালোকে এবাৰ নিজে ট্ৰাই কৰি চাব পাৰে। তো মই কি খুৱাই আছোঁ আপোনালোকক দেখাই দিম বাৰু। মানে কি দৰৱ ব্যৱহাৰ কৰোঁ সেইটো দেখাই দিছোঁ আপোনালোকক। চাওক দেখিছে অষ্টভেট আৰু ভিমাৰেল, এই বস্তুটো কি হয়, সেইটো খোৱালে আপোনাৰ কেলছিয়ামৰো কাম কৰে, ভৰিকেইটা শকত হয়, প্লাছ আপোনাৰ ভিটামিনৰ কাম হয়। আৰু লগতে এই বস্তুটো আপুনি গৰুকো খুৱাব পাৰে, দেখিছেনে, গৰুক খুৱাব পাৰে। গৰুক খোৱালেও আপোনাৰ গাখীৰ পৰিমাণটো অলপ বৃদ্ধি পায় বুলি ছবিত দেখাইছে। আৰু তো আমি এতিয়ালৈকে গৰুক খুৱাই চোৱা নাই বাৰু, দেখিছেনে। এই বস্তুটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু এটা কেলছিয়ামৰ এক্সট্ৰাকৈ পায়, তো সেইটো আপোনালোকে ইউজ কৰিব পাৰে। সেইটো চাই লওক, অষ্টভেট আৰু ভিমাৰেল। আপোনালোকে ফাৰ্মাচীত গ'লে তেওঁলোকে জনাই দিব কেনেকৈ কি কৰি খুৱাব লাগে। মই
এইটো ইউজ কৰি আছোঁ আপোনাৰ 1 ml 1 লিটাৰ পানী। তো সেইটো হিচাপতে দি আছোঁ। বাকী ফাৰ্মাচিষ্টত তেওঁলোকে বেলেগ হিচাপত কয়, তো আপোনালোকে এবাৰ ভালকৈ কথাটো জানি ল'ব আৰু তাৰপিছত আপোনালোকে ইউজ কৰিব পাৰে। আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, যদি আপোনালোকে ঠাণ্ডা দিনত ব্ৰইলাৰ পুহি আছে তেন্তে আপোনালোকে বৰ্ডিংটো প্ৰপাৰ কৰক, হিট মেইনটেইন কৰক আৰু আপোনালোকে গৰম পানী ব্যৱহাৰ কৰক। তো গোটেই বস্তুখিনি আপোনালোকে মেইনটেইন কৰিলে এটা ভাল ৰিজাল্ট পাব। তো মই কৰি চাইছোঁ, কি হয় ময়ো নাজানো ৰিজাল্টটো মোৰ কি আহে কি নাই, কিন্তু আপোনালোকক মই যিখিনি জানো মই সেইখিনি আপোনালোকক জনাই দিছোঁ। তেন্তে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ কাষতে থকা বেল আইকনটো দবাই দিব। যদি নতুন নতুন ভিডিঅ'বিলাক আপোনালোকক লাগে আগতীয়াকৈ তেন্তে আপোনালোকে পাই যাব। তেন্তে আজিলৈ বাই বাই, জয় আই অসম।